ডাঙৰ মানুহে পাক দি দিব লাগে ফাইনেলটো কৰাই ল'ম মই কবিতা আবৃত্তি কৰিম। কবিতাটোৰ নাম হৈছে আমাৰ ভানী ওলাই। কবি মিত্ৰদেৱ মহন্ত। আমাৰ ভানী ওলে ওলে জগত নিজান। গড় দেখিছা? দেখা নাই কেতিয়াও, ময়ো দেখা নাই, শুনিছো তথাপি নিৰ্মল হলিনী ৰাখি বাধাহীন উৰ্মিমালা অজদেৰ দিগন্ত বিয়াপি মোৰ ই অন্তৰখন সাগৰৰ দৰে নীলা বেদনাৰে দেখা নাই তুমি উঠিছে মৰিছে য'ত বাসনাৰ লক্ষ্য ধৰো তোমাৰো স্মৃতিশীলা চুমি চাওঁ খিৰিকীখন জপাই দিওঁ এইবোৰ 7 বছৰ আগৰ পল অনুপল কৰি দাৰ দিন মাছ চাৰি যুগ যুগ পাৰ হৈ যায় কৰো চিৰক মোৰ আই হবাতো শুৱনি তথাপি আপোন কথা এপাল দুপাল নদিবি মন কাজিৰঙা